এতিয়া টিকেট লৈ ল'লো, এইটোত নেচাওঁ বুলি ভাবিছিলোঁ, তো চাই যাওঁ। আৰে 3 টিকেট দিয়া কিয় ফিল্ডটো কেনেকুৱা জুই এই কেনেকুৱা? হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলো ভালে আছে। তো কালি আহি চেৰাপুঞ্জীত থাকি দিলোঁ আৰু এতিয়া ৰুমতে আছোঁ বৰ্তমান। তো ৰুমৰ পৰা খাই বৈ পেলাই ৰুমৰ পৰা ওলাই দিওঁ। তো বেছি দেৰি নকৰোঁ, মানে অলপ ঘূৰিব লাগিব। তো চেৰাপুঞ্জীত অলপ জেগা ঘূৰিম। তো বাকী এফালে শুয়ে আছে আৰু বহুত ঠাণ্ডা বাহিৰত। তো মাত চাত ভাঙি গৈছে। তো বহুতে মানে বেছি মানে কুঁৱলীৰ পৰা একো ঠাণ্ডা নাই। এইটো গা ধুই ওলাই আহিছে, গা ধুই ওলাই আহিছে বোলে একো ঠাণ্ডা নাইকিয়া। মই বাহিৰত গাইজ দেখাই আছোঁ, আপোনালোকে দেখিলে ক'ব ঠাণ্ডা আছে নে নাই। আৰু এফালে আমাৰ মাধু ভাই বহি আছে আৰু গা ধুই ওলাই আহিছে। আৰু আপোনালোকে কওক গাইজ, বাহিৰটো দেখি ঠাণ্ডা হ'বনে নহয় লাগিছে। গোটেই কুঁৱলী চাওক, একো দেখা নাপায় গাইজ। চাওক বাহিৰটো কুঁৱলীৰ পৰা একোৱে দেখা নাপায়, মানে ৰাস্তাটো ইফালে দেখাই নাপায়, একোৱে দেখা নাপায়, মানে ইমানেই কুঁৱলী পৰি আছে। আৰু ঠাণ্ডাটো কিমান হৈছে আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে, মানে কুঁৱলীটোৰ পৰা। তো এতিয়া বেছি দেৰি নকৰোঁ, ইয়াত খাই বৈ তো ওলাই দিওঁ। আৰু টাইমো হৈ গৈছে, টাইম মানে তো 8টা বাজি গ'ল। তো এতিয়া সোনকালে ওলাই দিওঁ, মানে পূৰা ঠাণ্ডাটো হ'বই। তো সেইকাৰণে কোট চুট পিন্ধি কৰি ওলাই দিওঁ। আৰু আজি এতিয়া গৈও ভাল লাগিব, কুঁৱলী পূৰা কুঁৱলীত। আৰু বেছি দেৰি নকৰোঁ, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ চাহ কাপ অৰ্ডাৰ দি দিলোঁ। আৰু ঠাণ্ডা যিহেতুকে বাহিৰত কুঁৱলী পূৰা, আৰু এইটো আঙুৰ। তো চাহ কাপ খাই লওঁ। আৰু সেইফালে পূৰা কুঁৱলী গাইজ চাব পাৰে। ৰুমত ভিতৰলৈকে থাকালৈকে অলপ গৰম হৈ থাকে, আৰু বাহিৰত পূৰা কুঁৱলী। আৰু এইফালে মাধুৰ্য ৰেডি হৈ গ'ল। তো পেকিং চেকিং চব হৈ গৈছে। আৰু চাহটো খাওঁ আৰু ওলাই দিওঁ। আৰু এইফালে চব পেকিং হৈ গ'ল। তো এতিয়া এইফালে মোৰ বেগ আছে, আৰু এতিয়া পূৰা ওলাই দিব লাগে। আৰু সেয়া গাড়ীও ৰেডি আছে। আৰু এতিয়া চাহকাপ খাই লওঁ নে কি কয় মাধুৰ্য? তো আজি ভিডিঅ'টো কেনেকুৱা হ'ব এইটো কওক? ধামাকা। তো আজি ভিডিঅ'টো ধামাকা হ'ব, মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া ধুনীয়া প্লেচ আছে, তো দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া চাহকাপ খাই লওঁ। এতিয়া বাই বাই, এইটো ৰুম বাই বাই দিছোঁ। আৰু এতিয়া ওলাই দিওঁ। তো বাহিৰত ঠাণ্ডা ঠাণ্ডা গাইছ, बाहर में ठंडे ओए इसका लॉक खोलो। तो बहुत ঠাণ্ডা গাইছ। গাড়ীত যাম যিহেতুকে সেইকাৰণে স্পৰ্টিংটোকে পিন্ধি লৈছোঁ। তো গলি চাওক গাইছ। তো এতিয়া বহি লওঁ গাড়ীত আৰু ওলাই দিওঁ আৰু গাইছ। কালি ৰাতি ক'ত আছিলোঁ আমি চাওক, সেইফালে চাৰিওফালে পাহাৰৰ মাজত, আৰু সেইফালে পূৰা বহুত দূৰত আছিলোঁ পিছফালে। আৰু এতিয়া ৰাস্তা চাওক গাইছ, কাষত একো নাই, খালি পাহাৰ আৰু একদম এখনেই হোটেল। তো চাওক গাইছ, গোটেই পাহাৰৰ মাজত, আৰু আগত একো দেখা নাপায়, চব কুঁৱলী। তো এতিয়া বিন্দাছ গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো, ভালেই লাগিব নিশ্চয় আপোনালোকৰো। তো চাই থাকক। তো গাইছ চাওক, আমি এতিয়া কি ৰাস্তা দি আহি আছোঁ গাইছ। আৰু কালি ৰাতি আমি 9টা বজাতো এই ৰাস্তাটো দি আহিছিলোঁ। আৰু ৰাস্তা অৱস্থা চাওক গাইছ। আৰু এফালে চাওক পাহাৰ। তো পাহাৰৰ মানে কি আৰু একো নেদেখি, মানে এইফালে চাওক একো নেদেখি, গছ কেইজোপা ওচৰতো একো নেদেখি, ইফালে কি আছে একোৱে দেখা নাপায়, আৰু ৰাস্তা আগতো একো দেখা নাপায় গাইছ। তো এয়া চেৰাপুঞ্জীত 10টা বজাৰ সময়খিনি। আৰু আগত চাওক ৰাস্তা একো ধৰিব নোৱাৰি, কেনি ৰাস্তা আছে একো ধৰিবই নোৱাৰি গাইছ। আৰু মজা লাগি আছে গাইছ, ফিল্ডটো মানে মজা লাগি আছে। আৰু চাই থাকক এইফালে, আৰু কি ৰাস্তা দি আহিছোঁ গাইছ আপোনালোকে চাওক, ৰাস্তাটো চাওক গাইছ। এইফালে চাওক गाइस, क्या ही रास्ता है, क्या ही बोलो गाइस, क्या ही बोलो आप लोगों को। तो पाथर কি ধুনীয়া পৰিৱেশ চাওক না গাইছ। এফালে পানী, মানুহ কেনেকুৱা জুই, কি ধুনীয়া। আৰু চাওক না গাইছ, যেনে তেনে চাইডে চাইডে কুঁৱলী খালী, মুঠতে ৰাস্তা একো দেখা নাপায়। আৰু এফালে পাহাৰৰ ওপৰত মানুহবিলাকৰ ঘৰ, আৰু এইফালে জুই, এইটো মানে এটা জুৰি আছে আগত। তো এইফালে পানীখিনি বৈ আহিছে, এয়া চাওক কি ধুনীয়া গাইছ। গাইছ কি ভয়ানক ৰাস্তা চাওক,
আৰু পুৰা বৰষুণো ঢালি আছে তো বাহিৰত বৰষুণ তামাম বৰষুণ গম পাইছে এয়া বৰষুণ তামাম দি আছে আৰু কি ভয়ানক ৰাস্তা চাওক গাইছ মানে টাৰ্ণিঙে টাৰ্ণিং যোৱা বাটৰ টাৰ্ণিং কি ইয়াৰ টাৰ্ণিং একদম মানে জুই আৰু গাইছ তো পুৰা বৰষুণ ঢালিছে চাওক গাইছ কি ধুনীয়া বৰষুণৰ মাজে মাজে গাড়ী চলোৱা ফিল্ডটোৱে বেলেগ গাইছ তো ৰাস্তাবিলাক চাওক কেনেকুৱা একা বেকা ৰাস্তা কি ৰাস্তা দি আহিছোঁ চাওক ৰাস্তা অৱস্থা আৰু এইফালে চাওক মজাই বেলেগ মানে এইবিলাক শ্বিলঙৰ চেৰাপুঞ্জীৰ মজাটোৱে বেলেগ মানে গাইছ কি কম চাওক ইয়াত খালি পানীয়ে পানী আৰু পানী 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 গাইছ সেই ভিউটো চাওক পানী কি ধুনীয়াকৈ পৰি আছে তো ভিউ কি ভিউ গাইছ পগলা পগলা হৈ গৈছোঁ আৰু এফালে চাওক খালি ৰাস্তাটো অলপ বেয়া সেইটো ৰাস্তা আৰু আগৰ পৰা ভাল ৰাস্তা আছে তো এইটো ৰাস্তা বেয়া অলপ তলত চাওক একদম পুৱা কুঁৱলী আৰু তল মানে সেইটো একে তল আৰু তল বুলি ক'লে কিমান তল আৰু বহুত তলত আৰু তো এতিয়া গৈ আছোঁ নকালিকা ৱাটাৰফলছ তো ৰাস্তা বহুতেই ঠেক আৰু বহুত কষ্ট মষ্টই গৈ আছোঁ আৰু তলটো চাওক क्या फीलिंग्स आ रही है तो गाइस की धुनिया লাগি আছে মানে কেনেকুৱা লাগিছে বেদান্ত মজা তো গোলি 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 বাবা हेलो गाइस ये व्यू पॉइंट तो साफ गाइस এফালে বহুত তললৈকে একোৱে দেখা নাপায় ওচৰলৈ নাযাওঁ মাথা ঘূৰাই আৰু তলত জুই আছে নেকি বুম চাউন আহি আছে পানীৰ আৰু গাইছ क्या व्यू পইণ্ট হে কি ধুনীয়া লাগিছে গাইছ এইফালে তলত একোৱে দেখা নাপায় চাওক গাইছ আকাশৰ ওপৰত থকা নিচিনা লাগিছে হা না আকাশৰ ওপৰত থকা নিচিনা লাগিছে হা তো গাইছ এতিয়া ইয়াতে কিবা এটা খাই লওঁ আৰু কিবা এটা মানে ভাতকে খাই লওঁ আৰু তো টাইমো হৈ গ'ল বহুত তো সেইটো কাৰণে ভাতকে খাই লওঁ ন কি কয় ভাতকে খাই লওঁ আৰু তো ইয়াতে খাই লওঁ আৰু এইফালে বহি আছে ইংলেণ্ডৰ মানুহ সেয়া ইংলেণ্ডৰ পৰা আহিছে আৰু ইয়াত দোকানখন বহুত ধুনীয়া এতিয়া খানা ৰেডি হৈ গ'ল আৰু এইফালে ভাত পাপৰ পিঁয়াজ আৰু এইটো চিকেন আৰু এইফালে চব্জি আছে তো খাই দিওঁ আৰু ন এইফালে খালেই আৰু ৰখা ৰখি চিষ্টেম নাই খাই দিয়ক একো নাই খাই দিয়ক আৰু এইফালে ইংলেণ্ডৰ মানুহ বহি আছে ইংলিছ মাৰি আছে কি মাৰি আছে আমিয়ে নাজানো বাৰু বুজি পোৱা নাই একো নাই তো কিছুমান বুজি পাইছোঁ তো খাই দিওঁ আৰু বেছি দেৰি নকৰোঁ খাই পেলাই ওলাই দিওঁ সেইফালে কি আছিলে হেৰিটোৰ নাম ফলছটোৰ নাম নহকালিকা ৱাটাৰফলছটো চাবলৈ যাওঁ আৰু এইফালে একদম পূৰা তো গাইছ এই ভিউ পইণ্টটো মানে কুঁৱলীবিলাকৰ পৰা দেখা পোৱা নাযায় বহুত কুঁৱলী তো ভিউ পইণ্টটো কুঁৱলীখিনি নথকা হয় মজা লাগিল হয় একদম আমি এতিয়া বহুত একদম মানে বহুত মানে একে চবত থাকি ওপৰত আমি আছোঁ তো ইয়াৰ পৰা যিমানখিনি মানে দেখা পায় ন ইয়াৰ পৰাই ভিউ পইণ্টটো দেখা পায় তো চাওঁ আৰু কি কি দেখাব পাৰোঁ ব্লগটোত ফিল্ডটো কেনেকুৱা জুই এই কেনেকুৱা বেদান্ত কেনেকুৱা তো গাইছ ভিউ পইণ্টটো চাওক একদম পুৰা কুঁৱলীয়ে ভৰি আছে আৰু আমি য'ত আছোঁ ন চবতকৈ ওপৰত আমি আছোঁ তো আমাৰ এইখিনিৰ পৰা মানে গোটেই ভিউ পইণ্টটো দেখা পোৱা যায় তো এতিয়া কুঁৱলীৰ পৰা একো দেখা পোৱা নাই তো চবতে কুঁৱলী আৰু বৰষুণো পৰি আছে তো গাইছ তো ভিডিঅ'টো পূৰা ধামাকা হ'ব আৰু আপোনালোকে দেখিবলৈ পাইছে তো বাকী আৰু গৈ আছোঁ এতিয়া যাম হেৰি কি লাইট ৰুম গৈ আছোঁ তো তাতো ভিডিঅ' দি আছোঁ তো গাইছ এইটো ৱাটাৰফলটো ৰাস্তাৰ কাষতে এইটো তো চাওক কি ধুনীয়া আৰু ওপৰত এইখন দলং এখন আছে গাইছ এতিয়া টিকেট লৈ ল'লোঁ এইটোত নেচাওঁ বুলি ভাবিছিলোঁ তো চাই যাওঁ আৰে 3 টিকেট দিয়া কিয়
তো এতিয়া সেইটো ৱাটাৰফলটো চাই দিওঁ আৰু গাইজ তো চাওক গাইজ কি মজা তো গাইজ চাওক কি ধুনীয়া ভিউটো চাওক গাইজ তো গাইজ কি ধুনীয়া ভিউ চাওক অলপ আগত গৈ আছোঁ তো অলপ আগৰ পৰা ভিউ পইণ্টটো দেখাম মানে ওপৰৰ পৰা তলটো দেখাম পূৰা ঘৰবিলাক কেনেকুৱা পূৰা গোটেই ঘৰ চৰ চব দেখা পাব তো অলপ আগতে আছে গৈ আছোঁ খোজকাঢ়ি আচ্ছা দেখাই আছোঁ গাইজ তো গাইজ এই ভিউ পইণ্টটো চাওক ঘৰবিলাক কি ধুনীয়া লাগি আছে ঘৰবিলাক চাওক গাইজ আৰু এইটো হৈছে ৰাস্তাটো আৰু কি মজা লাগি আছে আৰু এইফালৰ পৰা ধুনীয়া লাগি আছে এইটো ভিউ পইণ্টটো তো গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আমি যোৱা কথা আছিলে লাইট লুম আৰু তো তালৈ যোৱাটো নহ'লে আমাৰ তো এতিয়া আমি ঘৰলৈ ওলাই আছোঁ আৰু এইফালে কি ধুনীয়া পৰিৱেশ তো এতিয়া এই ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ ঘৰলৈ মানে নগাঁৱলৈ গৈ আছোঁ আৰু আমাৰ প্লেন আছিলে থকা কথা আছিলে 3 দিন তো প্ৰব্লেমৰ কাৰণে থাকিব নোৱাৰিলোঁ তো এতিয়া সেইকাৰণে আহি আছোঁ নগাঁও আৰু বাকী ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া আহি পাই গ'লোহি ঘৰ আৰু বহুত ভাগৰ লাগিছে তো বহুত টাইম গাড়ীত আহিলোঁ তো 3-4 ঘণ্টা ধৰি পেলাই একেৰাহে গাড়ীত আহি আছোঁ তো সেইকাৰণে ভাগৰ লাগিছে আৰু এতিয়া সন্ধিয়াও হৈ গৈছে সন্ধিয়া মানে 8:30 বাজি গ'ল তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি আছোঁ তো আজিলৈ বাই বাই